ৰচোন ভাজি পেলাই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম নামচিং আমি ভাজি পেলাই কেনেদৰে ৰাখিব পাৰি আৰু লগতে আমি মেংগোৱেদি কেনেদৰে কেক বনাব পাৰি সেইখিনিকো অলপমান দেখুৱাম। একচুৱেলি আমাৰ আম গছতে লাগি আছে, পকা পকা আম পৰিছিলে, চ' ভাবিলোঁ মই কেক এটাকে বনাই পেলাই দেখুৱাওঁ আৰু লগতে নামচিং আমি কেনেদৰে বনাই পেলাই খাব পাৰি। আপোনাৰ যদি বন্ধু বান্ধৱী দূৰত আছে আমি ভাজি পেলাই কেনেদৰে পঠিয়াব পাৰি, চ' সেইখিনিকে অলপ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে আপোনালোকক মই জনাই দিওঁ, নামচিং খালে আমাৰ ডেংগুৰ পৰা বাচি থাকিব পাৰি বুলি আমাৰ মানুহখিনিয়ে কয়। আৰু চ' ভাবিলোঁ মই আপোনালোককো কথাটো জনাই দিওঁ। একচুৱেলি সেইটো সঁচা নিচিনাও হয়, আপোনালোকেও খাই চাবচোন আৰু প্ৰমাণ পোৱাৰ পাছত মোক কমেণ্ট বক্সত জনাব। এতিয়া মই বনাই লওঁগৈ এইখিনি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে মই এতিয়া বনোৱাৰ প্ৰচেছলৈ যাওঁ। বৰষুণ পূৰা দি আছে। আমাৰ ফালে বহুত বৰষুণ দিছে, আপোনালোকৰ ফালে দিছেনে নাই জনাবচোন। এয়া চাওক বৰষুণ। আমাৰ চাংঘৰ যেতিয়া টিঙৰ পৰা কৰি গৈছিল নগ'লে নামচিংখিনি এতিয়া বনাই লওঁ আৰু তাৰ পাছতে মই আমৰ কেকখিনি বনাম। এতিয়া বনোৱা প্ৰচেছটোলৈ আমাৰ নামচিংখিনি এতিয়া মই এক্সট্ৰাকৈ ভাজি থ'ম আৰু ভাজি পেলাই আমি কেনেদৰে উলিয়াই খাব পাৰি তাকে অকণমান আপোনালোকক দেখুৱাম। এইখিনি নিজে খুন্দি লোৱা হয় নামচিং, আৰু যিটো আমাৰ শুকান মাছেদি বনাইছে, শুকান মাছখিনি খুন্দি পেলাই বনাইছে। আৰু এতিয়া এইফালে মই কেৰাহী গৰম হৈছে, ইয়াত ভাজি লওঁ। তেল অকণমান দি দিম। মই তেল দি দিছোঁ ইয়াত। তেলখিনি অকণমান বেছিকৈ দিছোঁ কাৰণ ভাজি থৈ দিব লাগিব, বহুত দিনলৈ খাই থাকিব পাৰিব ভজাৰ পাছত। সেইকাৰণে মই বৈয়ামত ভৰাই পেলাই, চ' এটা বৈয়াম ফুলকৈ আছে। এইটো একচুৱেলি আমাৰ ভাষাত নামচিং বুলি কোৱা হয়, আৰু কিছুমান বেলেগ বেলেগ ভাষা আছে, কিছুমান শুকতি বুলিও কয়। আৰু এইফালে তেলটো গৰম হ'লেহি তেতিয়া মই নামচিংখিনি দি দিম। মই ইয়াত হালধি অকণমান দি দিছোঁ আৰু লগতে এতিয়া মই এইখিনি মিলাই দিম। একদম গেছটো ল' ফ্লেমত ৰাখিব। আপুনি যদি হোষ্টেলত থাকে, যাতে কাৰোবাক ভাজি পেলাই দূৰত থকা মানুহক যদি দিব বিচাৰে, তেতিয়াহ'লে এনেদৰে নামচিংখিনি ভাজি পেলাই নিমখ জলকীয়া দিবও পাৰে, নিদিবও পাৰে। মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই, অকল নিমখ আৰু হালধি দি পেলাই ভাজি লৈছোঁ। আৰু ভাজি পেলাই বৈয়াম এটাত ভৰাই দিম আৰু আপোনালোকে বহুত দিনলৈ খাই থাকিব পাৰিব। তাৰে টিপছ অকণমান দি দিছোঁ আপোনালোকক। নামচিংখিনি মই এনেদৰে ভাজি লৈছোঁ। লগতে নহৰু দুফুটামান দি দিব পাৰে আপুনি। মই নহৰু ইয়াত 2 ফুটামান ইউজ কৰিম। জলকীয়া 2টামান দি পেলাই খুন্দি ল'লোঁ নহৰু। এতিয়া এইখিনি আকৌ লৰাই দিছোঁ। আৰু এই আমাৰ হৈ গ'ল। বেছি টাইমলৈকে ভাজিবলৈ কোনো প্ৰয়োজন নাই। আৰু এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰাৰ পাছত এতিয়া মই ঠাণ্ডা হ'বলৈ দিম আৰু বৈয়ামত ভৰাই দিম। অকণমান ঠাণ্ডা হ'বলৈ দি লওঁ। ই আমাৰ নামচিং ৰেডি হৈ গ'ল। লগতে মই আপোনালোকক জনাই দিওঁ, এইখিনি নামচিং খালে হেনো আমাৰ মেলেৰিয়া বেমাৰ নহয়, আৰু লগতে
আমাৰ কিছুমান ডেংগু চেংগু হ'ব নোৱাৰে এনেকৈ শুনি আহিছোঁ, কিন্তু সঁচানে মিছা নাজানো। কিন্তু তথাপিও মই যি জানো সেইখিনি আপোনালোকক অলপমান জনাই দিলোঁ। আৰু এতিয়া এইখিনি মই বৈয়ামত ভৰাই দিওঁ। পকা পকা আম, এইটোৱে ক'ত থলি আকৌ? আমি কি বনাম কৈ দিয়া। এতিয়া আমি বনাম মেংগো কেক। কি বনাম কৈ দিয়াচোন ভালকৈ। মেংগো কেক। তোমাৰ কেনেকুৱা লাগে খাই? টেষ্টি। এতিয়া আমি বনাই লওঁ ন। এতিয়া আমি বনাম মেংগো কেক। ফাৰ্ষ্টত আমি মেংগোটো কাটি পেলাই মিক্সিত গুড়ি কৰি ল'ব লাগে, হয়নে? এতিয়া আমি মিক্সিত গুড়ি কৰি লওঁ কাটি পেলাই, হয় নাই? চালো। আৰু এতিয়া মই লৈছোঁ ডিম দুটা ভাঙি লওঁ। আৰু লগতে চুজি লৈছোঁ। চুজি মই 2 কাপ ব্যৱহাৰ কৰিম। এতিয়া মই হেণ্ড ব্লেডৰ দি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া আমি কি কৰিম? এতিয়া গাখীৰ দিম, হয় নাই? আমুল গ্ৰাইণ্ড কৰ। এইখিনি মানে এনেদৰে ফেটি লোৱাৰ পাছত মই এতিয়া এয়া যিটো মই আমৰ পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি মই এতিয়া দি দিছোঁ। আকৌ এইখিনিও মিক্স কৰি দিম। আৰু এতিয়া মই দিছোঁ এয়া বেকিং পাউডাৰ 1 চামুচতকৈ অকণমান কম। অইল দি দিলোঁ। এইখিনি তেলখিনি মিক্স কৰি কেক মেংগো কেক কাগজ এখন লৈ পেলাই মই তেল দি পেলাই এনেদৰে মোহাৰি লৈছোঁ আৰু ছেট কৰাই লৈছোঁ এনেদৰে। আৰু লগতে এতিয়া মই বালি দিছোঁ টাৱাৰ ওপৰত। আৰু কেকটোতো সকলোৱে বনাব জানে, চ' অকণমান মই প্ৰচেছটো দেখুৱাই দিছোঁ মই কেনেদৰে বনাইছোঁ। আৰু এনেদৰে ঢাকনটো দি দিছোঁ। আৰু এয়া মই 30 মিনিটৰ পাছত চেক কৰিছোঁ। আৰু 10 মিনিট ৰাখিব লাগিব। হোৱা নাই। কেক ৰেডি হৈ গ'ল। কেনেকুৱা হয় নাজানো। চাওঁ চুৰিটো দিয়াচোন। এইটো এনেকৈ ৰাউণ্ডটো কাটিব লাগিব ন ফাৰ্ষ্টত। मैंगो केक कैसा बनेगा पता नहीं। सेफखिनि এনেকৈ কাটি লৈছোঁ। क्या करूं, कहाँ से खोलूं? ये हमारा केक रेडी हो गया। सॉक এয়া থাকি যোৱা পেষ্টখিনি মই আকৌ ওপৰত এনেদৰে ঢালি দিছোঁ। দেখিবলৈ ভাল লাগিব আৰু খায়ো ভাল লাগিব। এইটো এনেদৰে ফ্ৰিজত ৰাখি থ'ম। মিলাই দিছোঁ 15 মিনিটৰ কাৰণে। জাষ্ট স্লাইটলি দিম আৰু, হয় নাই? কোৱা। আমাৰ কেক মেংগো কেকখিনি ৰেডি হোৱাৰ পাছত মই এতিয়া কাটি লৈছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।